নমস্কাৰ বন্ধুসকল, জোঙাৰ পোহৰণিৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান গৈ আছোঁ ৰহাজী আমাৰ তিৱাসকলৰ বীৰ ৰজা জোঙাৰ বৰহু প্ৰতিমূৰ্তি আছে। প্ৰতিমূৰ্তিৰ ওচৰত গৈ আছোঁ। সুন্দৰ প্লেচ শুনিয়ে আছোঁ, কিন্তু আজিলৈ যোৱা হোৱা নাই। আজি ভাবিছোঁ ময়ো যাওঁ, আপোনালোককো দেখাওঁ কেনেকুৱা জোঙাৰ বৰহু গড় গোটেই পৰিৱেশ দেখাম। বৰ্তমান আছোঁ মাজগাঁৱত বস্তু আছোঁ। মাজগাঁও পথাৰ স্বপ্নে সেউজীয়া আৰু এপিনে নিশ্চয় সৰিয়হ পেলাব। সৰিয়হ ধুনীয়াকৈ মাটি চহোৱা হৈ আছে। আৰু এতিয়া বৰ্তমান গৈ আছোঁ মই জোঙাৰ বৰহুৰ গড়ত চাবলৈ। বৰক এতিয়া আমি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ময়ো বহুত দিন ভাবি আছিলোঁ জোঙাৰ বৰহু যাম কিন্তু যোৱা হোৱা নাছিলে। আৰু আপোনালোক কথা দিছিলোঁ যে মোৰ আগৰ ভিডিঅ'ত যে মই যি নেক্সট ব্লগ দিম, নেক্সট ব্লগত মই যি আমাৰ বিকাশ চেত্ৰীৰ নিউ চং যাত্ৰা চংটো ব্লগত লগাম। আৰু ভাবিছোঁ প্ৰথমবাৰ ব্লগত লগাম যেতিয়া অলপ এটা ভাল জেগাত ভাল ব্লগ এটা কৰোঁ। সেই বোলে মই আহিছোঁ জোঙাৰ বৰহুৰ গড়ত। আৰু বলক এতিয়া আমি বিকাশ দাৰ গান শুনি যাওঁ জোঙাৰ বৰহুৰ গড় চাবলৈ। অলপ ধুনীয়া জীয়াই লৈছোঁ। পথাৰ যি পানী আহিছিলে, এইবাৰ বানপানীত অলপ খেতি নষ্ট হ'ল ৰাইজৰ। অলপ জীয়াই পিনে গৈ আছোঁ। আপোনালোকে যি কৈছিলোঁ জোঙাৰ বৰহুৰ গড়, তালৈ যাম। অলপ জীয়াই লৈছোঁ। চাইকেল আছে ওচৰতে বসন্তী। আৰু এতিয়া বলক আমি ভিডিঅ' বাকী অংগলৈ গৈ থাকোঁ। অকমানি পৃথিৱীৰ অকমান যাত্ৰা, শিখৰৰে হেঁপাহি অনুমান যাত্ৰা, যেনাকি আঁকি যাবে মনে কৰা অভিমান। হ'লোঁ মানে মেইন হাইৱেৰ ওপৰত গৈ আছোঁ এতিয়া। আৰু বলক এতিয়া আমি গৈ থাকোঁ জোঙাৰ বৰহুৰ গড় চাবলৈ। মনতে সজোৱা জীৱন ছবিখন এতিয়া আমি কলং ওপৰত আঁকিবলে মন, মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন। অকমানি পৃথিৱীৰ অকমান
যাত্ৰা জেনাকিয়ে কিতাবে মনে কৰা অভিমান পুনৰ যদিও পামে গৈ অলপ পৰিৱেশ দেখাবলৈ ৰখি ৰৈছোঁ ৰাস্তাৰ কাষতে ধুনীয়া পৰিৱেশ বন্ধুসকল হাইৱে 2 কিলোমিটাৰ অলপ অভাৰ যাব লগা হ'ল পাৰ হৈ পিনে কাৰণ মাজত ডিভাইডাৰ আছিল পাৰ হ'ব নোৱাৰি সেইবাবে 2 কিলোমিটাৰ অলপ আগুৱাই গৈ এতিয়া ঘূৰি পিনে আহি আছোঁ পামগৈ বেছি দূৰ নাই আৰু অলপ অলপ পিছতে দেখা পাব জঙাল বৰুৱাৰ ঘৰত সোমামগৈ ব'লক এতিয়া ভিডিঅ' বাকী অংশলৈ গৈ থাকোঁ আমি বন্ধুসকল পালোহি জঙাল বৰুৱাৰ প্ৰতিমূৰ্তি থিয় হৈ আছে পালোহি ক্ষেত্ৰবে খৰিকেইটা মীন পালন কমিটি মীন পালন কৰে এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ যদি খোলা আছে আমি দেখাবলৈ চেষ্টা কৰিম এতিয়া পৰিৱেশটো ভাল লাগিছে আহি বেয়া লগা নাই অকল পালোহি কিন্তু তলা মাৰা হৈ আছে তলা মাৰা হৈ আছে এইপিনে গজব বেজতি কি হ'ব চাইড দেখা আছে দুটা যোৱা খুলিব বুলি কিন্তু এতিয়ালৈ খোলা নাই চাৰিফালে খোলা নাই এতিয়ালৈ খবৰ ল'ম যদি মানুহ আহে ভিতৰত গৈ দেখাম যদি নহয় ইয়াৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰিম বাৰু পৰিৱেশটো ভালো লাগিছিল কিন্তু মানুহ বিচাৰি পোৱা নাই কমিটি মানুহ সেইটো বেয়া লাগিছে আৰু এনেকৈ সোমাব পৰা ভিতৰত হৈ পৰা চাব পৰা অলপ ভালকৈ দেখাব পৰা মানুহটো বেছি ভাল লাগিলেহেঁতেন অলপ চাহ মানুহ পাওঁ নেকি তেও ঘৰ পাব লাগিব বহুত দূৰৰ পৰা আহিছোঁ গম পাই আজি প্ৰায় 30 কিলোমিটাৰ চাইকেল চলাইছোঁ চাইকেলত গৈ আহিছোঁ 30 কিলোমিটাৰ আপোনালোকক চলাইছোঁ এই দেখাবলৈ প্ৰতিমূৰ্তিটো জঙাল বৰুৱাৰ প্ৰতিমূৰ্তি আৰু এনেকুৱাই কষ্ট কৰি আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম দুখীয়া মানুহ চাইকেলত চলাই যাব লাগিব বা কেতিয়াবা তেনেকৈ যাব লাগিব যিকেইটা আপোনালোক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে যদি এতিয়াও মোৰ চেনেল ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰক আৰু সোনকালে 1K কৰি দিয়ক আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব কাৰণ আপোনালোকৰ কমেণ্টবোৰ পঢ়িয়ে আমি নতুন নতুন ভিডিঅ' বনাবলৈ নতুন ঠাইত যাবলৈ প্ৰেৰণা পাওঁ আৰু আপোনালোক সকলোৱে মৰম দি যাওক তেতিয়াহে আমি ভাল ভাল ভিডিঅ' দিবলৈ আমি সাহস পাম এতিয়া ব'লক আমি ভিডিঅ'টো বাকী অংশলৈ গৈ থাকোঁ চেষ্টা কৰক কেনেকুৱা কি যদি পাৰোঁ ভিতৰত সোমাব পাৰোঁ নে নোৱাৰোঁ সকলো আপোনালোক গম পাব ব'লক ভিডিঅ'টো আমি চাই গৈ থাকোঁ আৰু চমুকৈ জঙাল বৰুৱাৰ বিষয়ে এই ফলকখন লিখা আছে আপোনালোকে স্ক্ৰীণশ্বট মাৰি জঙাল বৰুৱাৰ বিষয়ে বহক আৰু জানক দেহৰ অংগে অংগে তোমাৰ মৰমৰে খুবা তাতে বৈ যায় মোৰ আবেগৰা দেহৰ অংগে অংগে তোমাৰ মৰমৰে খুবা তাতে বৈ যায় মোৰ আবেগৰা বন্ধুসকল ৰখিছিলোঁ কিন্তু মানুহ নাহিলে খুলিবলৈ কোনো মানুহ নাহিলে আৰু চাব নাপালোঁ ভিতৰত সোমাই পিনে কেনেকুৱা কি কিন্তু এবাৰ যি কয় দেখাব চেষ্টা কৰিছোঁ আৰু আজিৰ ভিডিঅ' ইমান শেষ কৰিছোঁ বহুত কষ্ট কৰি আহিছোঁ 30 কিলোমিটাৰ বা চাইকেল মাৰি আহিও সোমাব নোৱাৰিলোঁ বহুত বেয়া লাগিলে মনটো আজি কেতিয়াবা আহিলে নিশ্চয় সময় পাম বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ' শেষ কৰিছোঁ পুনৰ অন্য ভিডিঅ' লগ পাম আৰু তেতিয়াহ'লে চাই থাকক নৰা পোহৰণি আৰু যদি এতিয়ালৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক আৰু যদি হেপী প্লিজ হেপী দেখক আৰু আজিলৈ টাটা বাই বাই